আজি ৰাতিপুৱা 7টা বজালৈকে ইয়াতে আমাৰ বাছবাৰী মানেশ্বৰেন এম ই স্কুলৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। হয়, বিশেষকৈ আমি ইয়াত ৰাইজবিলাক আহি কিনি ভালকৈ ভোটটো প্ৰদান কৰিলে আৰু যিমান আমাৰ ইয়াতে আমাৰ যি আমাৰ ভোটাৰ্ছবিলাক আহিছে হয় নিজৰ ভোটটো দাঙি ধৰিলে আৰু হয় আমাৰ বিশেষকৈ আমাৰ NDA চৰকাৰ হিচাপে বা NDA মিত্ৰতা কেণ্ডিডেট হিচাপে মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়ালৈ আজি 7 তাৰিখত এইটো ভোটটো ষ্টাৰ্ট হ'ল। হয়, মই আশা কৰোঁ আমি UPPL দলৰ হিচাপে BJP দল হিচাপে আৰু AGP দল হিচাপে মাননীয় আমাৰ জয়ন্ত বসুমতাৰী জয়যুক্ত হ'ব। এইটো বিশেষকৈ আমি 2 লাখ এবাভ আমি ভোটাৰ্ছ লৈ কিনি আমি NDA যে কেণ্ডিডেট মাননীয় জয়ন্ত বসুমতাৰী ইয়াতে জয়যুক্ত হ'ব। ইয়াৰ দ্বাৰাই মই এটা অনুৰোধ কৰিছোঁ ৰাইজৰবিলাক মই ভালকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে কোনো হাই কাজিয়া নহ'ব আৰু হাই কাজিয়া ইয়াৰ পৰিস্থিতি নাই। আৰু এটা কথা হ'ল আমাৰ যে অসমৰ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ গৈ আছে মাননীয় নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু এটা আমাৰ মাননীয় আমাৰ BTR প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি UPPL দল হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই BTRত বা কোকৰাঝাৰ লোকসভা সমষ্টিত আজি আমাৰ 7 তাৰিখ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এটা কথা ক'ম যে আমাৰ NDA যে চৰকাৰ বা NDA আমাৰ মিত্ৰজোঁট কেণ্ডিডেট মাননীয় জয়ন্ত বসুমতাৰীক বিশেষকৈ পিপল ভোটত পাই কিনি জয়যুক্ত হ'ব এইটো কাটাং। ইয়াতে হাগ্ৰামা কোনো মহিলাৰী ইয়াতে কোনো জড়িত নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে ক'লে আমি জিকি যাম এইটো নিশ্চিত, এইটো নহ'ব কেতিয়াবা। আৰু এটা কথা হাগ্ৰামা মহিলাৰী এতিয়া নিজৰ কিবাটো ৱাকাৰবিলাকত চব দাবী লৈ থ'লে ইয়াত মানে ইয়াৰ উত্থাপন কৰিব কোনো সুবিধা নাই। এইটো ৰাইট কথা। আমি UPPL দল হিচাপে BJP দল হিচাপে আৰু AGP দল হিচাপে আমি NDA হিচাপে জয়ন্ত বসুমতাৰী ডাঙৰীয়া জয়যুক্ত হ'ব।